Hi guys, welcome to my YouTube channel. Aku kembali আছে mata kocam. Bagi Anda. Kita bolok আৰু ভিডিওটো আৰম্ভ কৰোঁ। একদম বোকা। এয়া। বলক গাইস, যাই আছো। একদম দেখাই আছো। মাইহঁতৰ ঘৰত যাম। মানে কিবা কিবি বস্তু লাগে অলপ লৈ আহো যায়। আপোনালোকে মোৰ ভইচটো ক'বচোন কেনেকুৱা লাগে কমেণ্টত দিব আৰু কৃষ্ণ বহুতে কৈছে মানে মোৰ মাতটো অলপ ল'ৰা মানুহৰ টাইপৰ দৰে মানে বহুতে নহয় এজনে কৈছে বাৰু আপোনালোকে দেখাও ক'বচোন বাৰু বাকী যাই আছোঁ বাকীটা দেখাই আছোঁ বাৰু গাইজ যাই আছোঁ ফৰ্মিতা আগত বজাৰত যাবা গাইজ ভেটেনেৰী বাৰু এইখিনি ভেটেনেৰী বুলি কয় আগত এখন স্কুল আছে মানে মই পঢ়া স্কুল হাই স্কুল আছিল দুনি উচ্চ মাধ্যমিক বিদ্যালয় আগতে মানে ছোৱালী পঢ়িছিল এতিয়া ল'ৰা ছোৱালী চবমান এতিয়া মতো কম চলিৰ কাৰণে স্কুলখন বন্ধ হৈছে এতিয়া ডিপ্লা স্কুললৈ স্থানান্তৰ কৰিছে আৰু এইখন এইফালে দেখাই আছোঁ বাৰু এইখন গাইজ মই পঢ়া স্কুল এইখন এইফালে এইখন আছিল আৰু ফাইনেলি গাইজ মামাহঁতৰ ৰাস্তাটো পালোঁ এতিয়া মামা তাত যাই আছোঁ আৰু ইমান শিল একদম য'তেই যায় তাতে এখন হাতেদিতো চাইকেল চলাব নোৱাৰে একদম বাগৰি পৰিব লাগিব ইমান শিল ইয়াতে একদম চলাব বিৰাট দিগদাৰ এইবিলাক তাত ভাঙিছ ভাল লাগে কিবা ছাগলীকেইটা এই বগৰী মাৰে বুলি ভয় লাগে নহয় ৰাস্তাতে দি থৈ একদম ছাগলী তাগলী এক্সিডেণ্ট হয় মোৰ বেলেগ ক'ৰবাত বাকী চাই আৰু ভিডিঅ'টো দেখাই আছোঁ ফাইনেলি গাইছ মাইহঁতো ঘৰ পালোঁ ইফালেতো ভাত ইফালে এটা খেতি কৰিছে আৰু এইখিনি ভাত এইখিনি আহি পালোঁ আৰু চাইকেল টাইকেল থওঁ চাহ তাহ খাওঁ বাকীখিনি দেখাই আছোঁ আৰু স্কুলেও যাম কালি মানে ওচৰত যাম চাৰিকেইটা কথা দিব লাগে সেয়া পলিটিকেল দিব লাগে তাকে দি থৈ আহিছোঁ অ' মাই অ' যাম মই অঁ গাইছ ভিডিঅ'টো আৰু বলকতে গাইছ যাই আছোঁ চাই থাকক ভিডিঅ'টো কিতাপ লৈছোঁ দাইলে kembali ini bodoh dia senda kiusa sao dekhai dia buat kiusa মই অলপ ভিডিঅ' বনাব যাওঁ আৰু এই কাম এটা আছে কৰি আহোঁ এতিয়া আৰু তেন্তে যাওঁ আৰু চাই থাকোঁ এইখন মই পঢ়া স্কুল ৰত্নাৱলী প্ৰাথমিক বিদ্যালয় মানে প্ৰথম শ্ৰেণীৰ পৰা ফাইভ মানলৈ এইখনলৈ পঢ়িছিলোঁ আৰু এইখন মানে মই পঢ়া স্কুল আছিল আৰু এইটো ৰাস্তা দি যাব লাগে আৰু সিহঁতৰ ঘৰত চুমিহঁতৰ ঘৰত যাম চাই থাকক আৰু আমি এতিয়া যাম মানে মণিঘাট যাম কিবা মানে একদম কি বুলি কয় কণ্টল কাৰ্ডবিলাকত মানে মামাই মানে আমাক ফিংগাৰপ্ৰিণ্ট মাৰিব দিছে চবৰ কাৰণে ধৰি আকৌ চাল নাপায় নাই গতিকে আমি এতিয়া ফিংগাৰপ্ৰিণ্ট মাৰিছে আমাৰ লগত যাব পাপৰি যাব টিকু যাব এই আৰু টিকু যাব আৰু মামাই যাব গতিকে চাই থাকক আৰু ভিডিঅ'টো যাই থাকিম মানে এয়া আমাৰ চাইকেল আছে এইখন লৈ যাম তাতে আধাৰ কাৰ্ড আৰু মানে কণ্টল কাৰ্ডখন লৈছোঁ তাতে যাম আৰু এতিয়া আমাৰ যে কিছুমান মানুহ হাজাৰ আহি কয় যে আমাৰ ঘৰত কোনদিন আহি ভৰি নচলোঁ মানে এইটোৱে বুজিছে যে সিহঁতৰ ঘৰত মানে আপোনাৰ ভৰিখনহে থ'ব মানা কৰিছে গতিকে ঘৰৰ বেলেগ বস্তু সামগ্ৰীবোৰ থওঁ আৰু অধিক কাৰ্য সৃষ্টি কৰক